দিহিং পাটকাই সম্প্ৰতি ৰাজ্যৰ বিভিন্ন সংবাদ মাধ্যমত অবৈধ কয়লা খননৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন ছাত্ৰ সমাজ দল সংগঠনৰ প্ৰতিবাদে উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম বৰ্ষাৰণ্য হিচাপে খ্যাত এই অভয়াৰণ্যখনৰ এক ভয়াৱহ ছবি পোহৰলৈ আনিছে। উল্লেখ্য যে উত্তৰ পূবৰ আমাজন খ্যাত এই অভয়াৰণ্যখনলৈ নামি আহিব খুজিছে ঘোৰ অমানিশা। সংবাদ মাধ্যমত খলকনি তোলা এই বাতৰি সম্প্ৰচাৰ হোৱাৰ লগে লগে সন্ত্ৰস্ত স্থানীয় ৰাজ্যৰ লগতে বিভিন্ন প্ৰকৃতিপ্ৰেমী সংগঠনসমূহ। হস্তি কৰিডৰৰ অন্তৰ্গত অঞ্চলত তথা বৰ্ষাৰণ্যখনত থকা অসমৰ জাতীয় পক্ষী দেওহাঁহকে ধৰি বিভিন্ন প্ৰজাতিৰ জীৱ জন্তুৰ জীৱনলৈ মুক্ত কয়লা খননে ভাবুকি কঢ়িয়াই আনিব সেয়া নিশ্চিত। ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত অইল ইণ্ডিয়াৰ খনন আৰু হাইড্ৰকাৰ্বন পৰীক্ষাৰ যো-জা চলোৱাৰ কাৰ্যৰ বিৰুদ্ধে আজি সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে কাকপথাৰ আঞ্চলিক ছাত্ৰ সন্থাই লকডাউনৰ নীতি নিৰ্দেশনাৰ লগতে কৰোনা মহামাৰী সংক্ৰান্তত ল'বলগীয়া সামাজিক দূৰত্ব পালন কৰি এক মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে। জৈৱ বৈচিত্ৰ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা কোনো কাৰ্যসূচীকে মানি নোলোৱাৰ লগতে খনন কাৰ্য বাতিল নোহোৱা পৰ্যন্ত ধাৰাবাহিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰি যোৱাৰ হুংকাৰ দিয়ে। যি দিহিং পাটকাই বৰ্ষাৰণ্য, সেই বৰ্ষাৰণ্যক যি কেন্দ্ৰীয় আৰু অসম চৰকাৰে কয়লা খনন কৰিবলৈ অনুমতি প্ৰদান কৰিছে, সেই কাৰ্যক আমি ধিক্কাৰ দিছোঁ। যিহেতুকে এনেহেন লকডাউনৰ মাজত এই চৰকাৰখনে যি ব্যৱস্থা লৈছে, সেই ব্যৱস্থাক আমি কোনো পধ্যে গ্ৰহণযোগ্য নহয়। আৰু যিহেতুকে তাত বন্যহস্তীৰ বসতিস্থল, বিভিন্ন পশু পক্ষীৰ হৰ্ণবিল দৰে চৰাইৰ তাত বসতিস্থল, সেই এনে এখন অৰণ্যত কয়লাৰ যি খনন কাৰ্য চৰকাৰে অনুমতি প্ৰদান কৰিছে, এই কাৰ্যক আমি কাকপথাৰ আঞ্চলিক ছাত্ৰ সন্থাই ধিক্কাৰ দিছোঁ। ধন্যবাদ।